হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল কল্পজ্যোতিষ ব্লগ। তো প্ৰথমতে আপোনালোকক এই গেটখন দেখুৱালোঁ আৰু ইয়াত চাব পাৰিছে বমৰ দোকান, যিহেতু ছট পূজা আৰু ইয়াৰ চৈতী বাইহঁতে আগে আগে গৈ আছে আৰু আমি পিছে পিছে গৈ আছোঁ। আৰু ইয়াৰ আমাৰ দেৱজিৎ দা, তাৰ লগত মই গৈ আছোঁ ভিতৰলৈ সোমাবলৈ। আমি এইখন হ'ল বজৰংবলী মানে হনুমান মন্দিৰৰ গেটখন সেইফালে সজাইছে আৰু এইফালেদি সোমালে আপোনালোকে পাৰঘাটখন পাব, য'ত নেকি ছট পূজাখন হৈ আছে। মানে এইফালেদি যাব লাগে এনেকুৱা ব্লক পাৰা ৰাস্তাৰে আৰু গৈ আছোঁ আমি তালৈ, চাই থাকক। আমি এতিয়া গৈ আছোঁ ছট পূজাৰ ঠাইলৈ, তাতে য'ত পূজা হ'ব। মানুহবিলাকে গৈ আছে আগে আগে আৰু আমি পিছে পিছে গৈ আছোঁ। আৰু মই এতিয়া চিৰিৰে তললৈ নামি আছোঁ। মানে এইবিলাক চিৰি বান্ধি দিছে পকা কৰি, তো পাকা চিৰিৰে নামি কিনে ইয়াত এনেকুৱা টাইপৰ কৰি সজাইছে। চাওক কিমান ধুনীয়া আমাৰ ৰেইনব' ব্ৰিজখন, আৰু এয়া কলগছ কিছুমান মানে তাতে ৰুই দিছে। আৰু এয়া আই লাভ টিকৰিকিলা চেল্ফি পইণ্ট ইয়াত চাব পাৰিছে আপোনালোকে। আৰু ইয়াত চিৰিতে মানে কি চেয়াৰবিলাক পাৰি থৈ দিছে। আৰু সেইজন মানুহ যে দেখা পাই আছে আপোনালোকে ওপৰত টগৰি লৈ, তো তাতে মানে প্ৰসাদবিলাক লৈ আহে আৰু মানুহবিলাকে পূজা কৰাৰ ঠাইলৈ এনেকৈ ঘৰৰ পৰা আহি লৈ যায়, তাতে যাৰ ঠাইত তাতে থৈ দিয়াৰ পিছত তাতে পূজা অৰ্চনা কৰে চবেই নিজৰ ঠাইত, চবেই মিলি একেলগে। তো ইয়াৰ আৰু এজন মানুহে আনি আছে বস্তুবিলাক, চাব পাৰিছে। আৰু এতিয়া আমাৰ ইয়াত পূজা আৰম্ভ কৰিব। তো পূজা কৰি আছে মানুহবিলাকে কিছুমানে। ইয়াত দেখা পাইছে এজন ল'ৰা মানুহ আৰু এজনী তিৰোতা মানুহ। তো তেওঁলোকে কিজানি নতুন বিয়া হৈছে, সেইকাৰণে পূজা কৰি আছে নদীত নামি কিনে। আৰু এয়া আমাৰ যোন মেডামজনীয়ে মাতিছে আমাক, ইহঁতৰ মানে পাৰ্টটো, তাতে তাৰ পৰাই আমি পূজা চাই আছোঁ। আৰু এইবিলাক বেলুনবিলাক যে বান্ধি থৈছে চাব পাৰিছে নদীত, তো সেইবিলাক মানে তলৰ পৰা খুটাই দি কিবা বান্ধি থৈছে, তো ভাহি আছে বেলুনবিলাক নদীৰ পানীত। আৰু এয়া চাওক কলগছ কিমান ধুনীয়াকৈ ৰুই থৈছে। আৰু এইটো হ'ল ওচৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ, আই লাভ টিকৰিকিলা বুলি লিখা আছে। চাওক কিমান ধুনীয়া বগা হোৱাইট কালাৰৰ, একদম মজা লাগিছে চাব পাৰিছে। আৰু এইবিলাক লাইট লগাই দিছে, তো সেইবিলাক ৰাতি জ্বলিব। ৰাতি জ্বলাৰ পিছত আপোনালোকে দৃশ্যটো বেলেগ পাব, আপোনালোকে একদম মজা লাগিব। তো আপোনালোকক এইফালৰ পৰা একবাৰ দেখুৱাই আছোঁ, আৰু ৰাতি একবাৰ দেখুৱাবলৈ চেষ্টা কৰিম, মানে চাব পাৰিব আপোনালোকে ৰাতিৰ দৃশ্যটো। আৰু এয়া চাব পাৰিছে নিশ্চন পতাকা টাইপৰ কিবা, এইবিলাক আমাৰ বজৰংবলী মানে আমাৰ ৰামৰ মানে ভক্তৰ এইবিলাক পতাকা। তো আৰু এয়া আই লাভ টিকৰিকিলা, চাওক কিমান ধুনীয়া। আৰু পিছফালে সৰু ল'ৰা ছোৱালীবিলাকো খেলি আছে, চাব পাৰিছে আপোনালোকে। আৰু এয়া আমাৰ ঘাগোৱা নদী, তো তাৰে ওচৰত শিৱ মন্দিৰৰ ওচৰতে হয় সেই ঠাইখন। তো তাতে হয় ছট পূজা। আৰু এইখন মানে বালাবাৰী হৈ গৈছে, বালিচৰ হৈ গৈছে। নদীৰ পানী বহুতে কমি গৈছে, যিহেতু খৰাং দিন, সেইকাৰণে খৰাং কাল। তো সেইবিলাক মানুহবিলাকে ৰেডি হৈ আছে কিছুমানে, আৰু পূজা আৰম্ভ কৰিব। সেইকাৰণে এনেকুৱা কৰি মানুহবিলাক আহি শাৰী পাতি নিজৰ ঠাইত বহি আছে, চাব পাৰিছে এয়া। আৰু এয়া চাব পাৰিছে বিহাৰী মানুহসকলৰ এইটো হ'ল ধৰ্মীয় মানে পূজা, ছট পূজাত সূৰ্য পূজা নে কিবা কৰে। তো ভালকৈ নাজানো, যিহেতু মই এইবাৰ প্ৰথমবাৰৰ বাবে দেখা পাই আছোঁ, জীৱনত প্ৰথমবাৰৰ বাবেহে ছট পূজা এইবাৰ মই চাই আছোঁ। তো সেইকাৰণে ইমান ভালকৈ নাজানো কি বা পূজা কৰে। আপোনালোকে যদি জানে অলপ কমেণ্টত জনাব মোক প্লিজ। আৰু এয়া চাব পাৰিছে নদী কিমান ধুনীয়া, ওচৰৰ পৰা দেখুৱাই আছোঁ। সজাইছে মানুহবিলাকে, ইয়াত বেলুন চেলুনবিলাক এনেকুৱা কৰি বান্ধি থৈছে, চাব পাৰিছে আপোনালোকে। আৰু এইটো যে দেখা পাইছে মানুহজন এনেকুৱা কৰি আহি আছে, মানে
কিবা ইহঁতে মনোকামনা কৰে আৰু সেইকাৰণে সেইবিলাক পূৰণ কৰিবৰ কাৰণে এনেকুৱা কৰি আহে। চাওক আৰু আজিৰ দিনটোতে আমাৰ ৱৰ্ল্ড কাপ ফাইনেল হৈ আছে অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ মাজত। এয়া চাব পাৰিছে পূজাৰ মাজতো আমাৰ সুজিত ভাই চাই আছে খেল। আৰু এয়া চাব পাৰিছে আপোনালোকে মানে আজিৰ দিনটোৰ কাৰণে পূজা হৈয়ে হ'ল প্ৰায়, সেইকাৰণে লাষ্টৰ পিনে এনেকুৱা কৰি প্ৰসাদবিলাক অলপ হাতত কৰি এনেকুৱা কৰি লৈ অলপ প্ৰণাম কৰি তাৰপিছত এনেকুৱা কৰি অলপ পানীত তিয়াই লৈ কিনে অলপ আকৌ পাৰঘাটত থৈ দিয়ে। এনেকুৱা কৰি এই যে আকৌ লৈ আছে হাতত, এনেকুৱা কৰি পাৰঘাটত থৈ দিয়ে। তাৰপিছত থৈ দিয়াৰ পিছত অলপ পিছত ইহঁতে পূজাটো শেষ কৰাৰ পিছত এনেকুৱা কৰি এইবিলাক ঘৰত লৈ যায়। চাব পাৰিছে আপোনালোকে। তাৰপিছত আকৌ ফলবিলাকো লৈ আছে, তো সেইবিলাকো অলপ পানীত তিয়াই লৈ মানে পানীত অলপমান নিয়ম কৰে কিবা, পানীত নিয়ম কৰাৰ পিছত আকৌ এইবিলাক থৈ দিয়ে। থৈ দিয়াৰ পিছত ইহঁতে ঘৰত লৈ যায় চব প্ৰসাদবিলাক। একেবাৰে লাষ্টৰ পিনে এইখিনি আপোনালোকক দেখুৱাই আছোঁ। এইটো তিয়াই ল'ল, আকৌ অলপ সেৱা কৰিল, সেৱা কৰি কিনে এনেকুৱা কৰি আকৌ থৈ দিব পাৰঘাটত। তো আজিৰ কাৰণে এইখিনিয়ে আৰু আপোনালোকক দেখুৱালোঁ। আমি যিহেতু ৰাতি থাকিব নোৱাৰিলোঁ সেইকাৰণে দিনতে চালোঁ। তো এইটো ৰাতিৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। 7:30মান বজাৰ ফালে অলপ বম চম ফুটাই আছোঁ আমি। আৰু আই লাভ টিকৰি খেলাটো এতিয়াহে ভাল দেখা গৈ আছে, ইমান যিহেতু লাইট জ্বলিছে। আৰু এইটো মই ৰাতি অলপ ভিডিঅ' কৰি আছোঁ নিজকে কেনেকুৱা দেখে বুলি। ইমান এটা ভাল নেদেখে কাৰণ ৰাতিৰ দৃশ্য না, ৰাতিটো ভাল নহয়েই, কেমেৰাই ইমান ভাল নহয় কেমেৰাৰ ফটোবিলাক। তো চাব পাৰিছে লাষ্টলৈকে মানুহবিলাকে ঘৰত প্ৰসাদবিলাক লৈ গৈ আছে। আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিলোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।